सानबाय थादोंमोन जे संकोच खेरायाव बाहागो लागोन होननानै आरो देग्लाय बाहागो लानो मोननानै मोजां मोनदों। जोंनि हारिनि गोजाम जिफोर जोंनि फोरबो दोङो जोंनि फालिथायफोर दङ बेफोरखौ जोङो फालिबाय थानांगोन। मानोना हारिनि मोनसे एखुथा आखुथायखौ दोननांगौब्ला जोंनि बे गासैबो हाबाफारियानो मोजाङै सोलिनांगोन। आङो जाय बिथांमोना संकोच खेराइखौ खुंबोगासिनो दङ बिथांमोननो आं साबायखर जासिदों आरो बे फोरबो खुंनायजोंनो आं मिजिंथिदों जोंनि ओनसोलाव गोजोन खौसेथिया फैगोन। जोंनि हारिनि गेजेराव अनलायलायनाय बयबो मानिलायनाय मोजां मोनसे थासारिजों हारिया जौगालांनो हागोन। जोंनि हारिनि गासैबो जेंना दुर्जुगफोरखौ बे फोरबो फालिनायजोंनो बे सिबिनायजोंनो जोङो गोजान खालामनो हागोन आरो मोनसे मोजां गोग्गो समाज दानो हागोन आं बेखौ मिजिंथिदों। सार बिटिआर एकर्डनि 6.3 जि मोनसे फारिलाइ दङ बिनि बायदियैनो जोङो बेखौ इमप्लिमेन्ट खालामनो थाखाय एबा प्रभिन्सियेलाइज खालामनो थाखाय माखासे सिन्था खालामनाय जादों। बिनि थाखाय आसाम सरकार आरो बड'लेण्ड सरकार लोगोसे दुलाराय बर' फरायसा आफादनि गेजेराव थाबनो सावरायनाय सोलिगासिनो दङ आरो आं मिजिंथिदों बांसिन फरायसालियानो प्रभिन्सियेलाइज जागोन। स्कुल कलेज जिफोर थालांनाय बेफोरो थाबैनो प्रभिन्सियेलाइज जागोन। जोंनि आसार खान्थिखौ लांनो थाखाय खामानि मावनांगोन। मान गोनां रायजोफोर गोलाव सम सोमावसारनायाव हारियाव माखासे मोनबाय माखासे खोमानांबाय गोबां मानसिया मुंख्लं जाबाय। 3 एकर्ड जोङो मोननो हाबाय। दा बिनि उनाव दिनै मोनसे गोजोननि थासारि लानानै बर' हारिखौ फारफ्रोमबो बिथिंनिफ्राय जौगानो थाखाय जोङो हाबा मावनायनि सम फैबाय। जोंनि माखासे मानसिफ्रा हारि दानाय हारि जौगानायनि बाथ्राखौ लानानै जोबोद गोनो गोथो जायो आरो माखासे मानसिफ्रा इजि मानिनि उनथिं खारदों। थाबैनो बोरै जों माहाजोन जानो हायो रां खामायनो हायो बेखौबो जोंनि मानसिफ्रा दायो गोदानै सानदों। नाथाय बे बर' हारिया हाजार बोसोर बे ओनसोलफ्रावनो रायजो जाबोदों आरो कुनु दिन जोङो सर्टकाट गुसुं लामा नागिराखै थांना थानो थाखाय मिथिंगाजोंनो गोरोबनानै समायना रमायना संसार जाबोदों। दा बेनिखायनो नैबे समाव जोंनि जि मेटेरियलिस्टिक मोनसे वर्ल्ड मुलुगनि जि मुवाबादनि मोनसे संसार जानायनि मोनसे खान्थि फैदों बेखौ जोङो बारा बजबना लानाया मोजां जानाय नङा। স্যার নমস্কার। আজি আমার সংকোচ খেরাই পূজা চলি আছে। 18 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰি অহাকালিলৈ এইটো প্ৰগ্ৰাম চলি থাকিব। আমাৰ নিখিল গুদি বাথৌ আপাতৰ ফালৰ পৰা সমূহ শ্ৰদ্ধাভাজন ৰাইজলৈ আমি নমস্কাৰ জনাইছোঁ। আমাৰ ইয়াত খেৰাই পূজা চলি আছে, প্ৰতি বছৰে চলি আছে। এইবাৰ 6ষ্ঠ পূজা চলিব। আজি 8টা বজাত সন্ধিয়া আমাৰ এইটো আৰম্ভ হ'ব। আমাৰ প্ৰত্যেক বছৰ এইটো চলি আছে। উদ্দেশ্য আছে আমাৰ ঐতিহাসিক যুগৰ ফালৰ পৰা আমি জানো যে আমাৰ বড়ো ৰজা মহাৰাজাসকলে যেতিয়া যুদ্ধ চলিছিলে শত্ৰুপক্ষৰ লগত, তেখেতসকলে সেই সময়ত যুদ্ধত জিকিবৰ কাৰণে তেখেতসকলে খেৰাই পূজা কৰিছিলে। আৰু বৰ্তমানেও আমাৰ বড়ো সমাজে বাথৌৱাৰী যিবিলাক বাথৌ ধৰ্মাৱলম্বী আছে আমাৰ খেৰাই পূজা কৰে। ইয়াৰ অৰ্থ হ'ল আমাৰ ৰাজহুৱাভাৱে উপায় অমংগলৰ পৰা আদি কৰি বেমাৰ আজাৰ বা আমাৰ খেতি বাতি বা সকলো প্ৰকাৰৰ আমাৰ ভাল এটা ফলাফল পাবৰ কাৰণে আমি খেৰাই পূজা কৰোঁ। আৰু সেই হিচাপে আজি আমাৰ সংকোচ খেৰাই পূজা এটা ঐতিহাসিক পূজা বুলি আমি ক'ব লাগিব। ইয়াত সকলো ৰাইজে যেনেকৈ আমাৰ লগত সহযোগ কৰিছে, শিল দল ভাঙি যেনেকৈ আমাৰ লগত ইয়াত আহি উপস্থিত হৈছে, আমি যথেষ্ট উৎসাহ পাইছোঁ আৰু তেনেকৈ আমি ভাল পাইছোঁ। আৰু ইয়াত ভৱিষ্যতে আৰু ইয়াতকৈ বেছি ভাল এটা কাৰ্যসূচীলৈ যাতে আমি সংকোচ পূজাটো আমি কৰিব পাৰোঁ, খেৰাই পূজাটো আমি উদযাপন কৰিব পাৰোঁ। ইয়াৰ বিশেষভাৱে আমাৰ সংকোচ খেৰাই পূজা কমিটি আছে, তেখেতসকলে ইয়াত বিশেষভাৱে তেখেতসকলৰ আপ্ৰাণ এইটো কাৰ্যসূচী আমি চলাই নিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। কিমান বছৰৰ পৰা এখন পূজা হয় এইটো আমি জানো যে আমাৰ যি ঐতিহাসিক ফালৰ পৰা আমি ক'ব লাগিব যে আমাৰ ৰজাদিনীয়া ফালৰ পৰা ক'বলৈ গ'লে এইটো আমাৰ যিটো বড়ো ৰজাসকলে যেতিয়া আমাৰ এইখিনি অঞ্চলত ৰাজত্ব কৰিছিলে
আমি ক'ব লাগিব যে মহাৰাজ নৰনাৰায়ণ চিলাৰাই তেখেতসকলে যেতিয়া যুদ্ধ কৰিছিলে শত্ৰুপক্ষে যেতিয়া তেখেতসকলৰ ৰাজ্য আক্ৰমণ কৰিছিল তেখেতসকলে শত্ৰুৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবৰ কাৰণে তেখেতসকলে সেই খেৰাই পূজা কৰিছিল বুলি আমি ইতিহাসে কয় সেই হিচাপে আমি বড়োসকলে ইয়াত যেটো আদিম পুৰুষ বুলি ক'ব লাগিব বহুত দিনীয়া ইয়াত আমি বসবাস কৰি আছোঁ আমি বড়োসকলে ইয়াত যেটো আমাৰ বৰ্তমান ৰজা নাই তথাপিও আমাৰ বড়োসকলে বাথৌৱাৰীসকলে বাথৌ ধৰ্মাৱলম্বীসকলে ইয়াত খেৰাই পূজাটো কৰিছোঁ যে আজি আমি পূৰ্বপুৰুষৰ ফালৰ পৰা আৰম্ভ কৰি এইটো পূজাটো কৰি আহিছিল মাজতে কৰা নাছিল কিন্তু পুনৰ আমাৰ দুলাৰাইগুৰি বাথৌ আফাদৰ তত্ত্বাৱধানত পুনৰ সংকোচ খেৰাই পূজাটো আমি পুনৰ খেৰাই পূজা কৰিবলৈ আগুৱাই আহিছোঁ সেই হিচাপে এইবাৰ আমি একেৰাহে যোৱা ৬টা বছৰ ধৰি আমি এই পূজাটো কৰি আছোঁ ইয়াত বিশেষভাৱে আমি যিবিলাকে এইটো খেৰাই পূজাত উপস্থিত হৈছে সকলো ৰাইজে ইতিমধ্যে ইয়াৰ ফলাফল কি তেখেতসকলে খুব ভালদৰে বুজি পাইছে ইয়াত আমাৰ ইতিহাসৰ ফালৰ পৰা আমি জানো যে ইয়াত মহাৰাজ নৰনাৰায়ণ ৰজা চিলাৰাই তেখেতসকলে ইয়াত পূজা উদযাপন কৰিছিল একমাত্ৰ তেখেতসকলৰ উদ্দেশ্য আছিল যে সেই সময়ত শত্ৰুপক্ষই তেখেতসকলে ৰাজ্য আক্ৰমণ কৰিছিল সেই সময়ত তেখেতসকলে নিজৰ ৰাজ্য শত্ৰুপক্ষৰ পৰা ৰক্ষা কৰিবৰ কাৰণে তেখেতসকলে খেৰাই পূজা উদযাপন কৰিছিল আৰু তেখেতসকলে ফলাফল পাইছিল যে সেই খেৰাই পূজা উদযাপন কৰাৰ পিছত তেখেতসকলে শত্ৰুপক্ষৰ লগত যি যুদ্ধ কৰিছিল তেখেতসকলে যুদ্ধত তেখেতসকলে জয়লাভ কৰিছিল বেগথাৰ খেৰাইसालियाव दुलारायगुरि बाथौ आफादनिफ्राय जों बुंनो नागिरदों जे जोंनि जारिमिना मोनहासयै समनिफ्रायनो गोदोनि राजा महाराजाफ्रा बेवहाय खेराइ फुजा होबोदोंमोन खेराइ फुजा होनायनि ओंथिया जाबाय बे समाव गुबुन सुथुरफ्रा बै समनि रायजोखौ गाग्लोबदोंमोन रायजो गाग्लोबनायनिफ्राय रैखा मोननो थाखाय बिथांमोना खेराइ फुजा होदोंमोन आरो खेराइ फुजा होनानैनो गुबुन सुथुरफोरनि रायजो गाग्लोबनायनिफ्राय बिथांमोना रैखा मोनदोंमोन आथिखालाव जोंनि बर' बाथौ धोरोमारि मानसिफ्राबो जोङो खेराइ फुजा होयो गुबुन गुबुन जायगायाव गोसारना थानाय दानि बे बाथौआरि बर'फ्राबो खेराइ फुजाखौ होबोदों दा बेबायदिनो जोङो जे बे संकस खेराइ बे फुजाखौ गोदोआव होदोंमोनब्लाबो गेजेराव गोबाव सम होनाय जायाखैमोन नाथाय दुलारायगुरि बाथौ आफादनि जोथोनाव आरोबाव बे संकसआव बे गोथार जायगायाव दायनिमारि बान्दो बलामजरायाव बे संकस खेराइ फुजाखौ जों होनो लाफिनदों दिनै 6थि बोसोराव आगान सुरबाय बे खेराइ फुजायाव जायफ्रा फैदों बिथांमोननि बुंनाय बादिब्ला बिथांमोना खेराइ होनायनि आन्दोआव बे खेराइसालियाव फैनानै खेराइसालिनि गोथार थावनियाव हाबनानै बिथांमोना जायखौनो बिदों बेखौनो मोन्दों होननानै बिथांमोना बुंदों बिदिबा खेराइसालिनि बा खेराइनायनि ओंथियाव जों बुंनो नागिरगोन जे सैथो दङ आरो बे सैथो मथेनो जोंनि खेराइनायनि जि थागिदाजों जों खेराइदों रायजो राजाफ्रा जेराव खुलुमफैदों बिथांमोना जेखौनो बिदों बेखौनो मोन्दों बे सैथो दाबो मोन्दों देनांबो मोनबाय थागोन जेब्लासिम बाथौ धोरोमा थागोन अब्लासिम जों खेराइबाय थागोन जेब्लासिम जों खेराइबाय थागोन गासैबो बाथौआरिजों लोगोसे बुहुमनि बर'फोरखौ जोङो बयनिबो मोजांनि थाखाय आरो दुलाराय भारतनि सान्थि रैखानि थाखाय संगठननि थाखाय जों दिनै बेवहाय खेराइ फुजा होदों जों दिनैनि बे खेराइ फुजानि गेजेरजों रायजो राजानिसिम मोनसे गोजोननाय फोरमायनो लुगैदों जोंनि बे संकस खेराइया खालि जोंनि दुलारायगुरि बाथौ आफादनि थाखायल' नङा बाथौ धोरोमारिनि थाखायल' नङा बेवहाय गासैबो हारि माहारिनि थाखाय गासैबो धोरोमारिफोरनि थाखायनो जों बे फुजाखौ होदों बयबो जाहाथे गोजोन सान्थि आरो मोजाङै मोजां रायजो मोनजायो जै मै जायो जेबो खैफोद आफोद जायाजासे बेमार आजार जायाजासे दुखु निदान जायाजासे बयबो आलो गोजोनै जाहाथे रायजो मोनजायो बिनि थाखाय जों बे संकस खेराइखौ होदों गोदायाव बाथौआ मोनसेल'मोन आरो बे मोनसेल' बाथौजोंनो गासैबो बर' हारिफ्रा बाथौ धोरोमखौ सिबिदोंमोन नाथाय आथिखालाव गुबुन गुबुन समाव गुबुन गुबुन थासारिजों सम आरो थासारिजों गुबुन खायसे गुबुन लामाजों बाथौ सिबिनो नागिरबाय बे लेखायैनो जों दिनैनि बे समाव जों बुंनो नांगोन गोबां रोखोमनि बाथौ दं अब्लाबो जों सानदों गुबै आरो गुदि बाथौआनो गाहाय এনে বাকী সময়ত যেনেকৈ হয় এনেকৈ হ'ব এলায়েন্সবিলাক নতুনটো বেলেগ এলায়েন্স হ'ব লগা নাই তো ইয়াৰ কাৰণে আমি এতিয়ালৈকে আমাৰ দলীয়ভাৱে আলোচনা হোৱা নাই আমি আলোচনা কৰিম আৰু অতি শীঘ্ৰে আপোনালোকে সকলো কথা গম পাব আমি অফিচিয়েলি আপোনালোকক জনাই দিম গোবিন্দ বসুমতাৰী কৈছে আপোনালোকে 12টা চিট দিব আপুনি কি ক'ব নাই 12টা নহয় আমিতো পাৰিলে 26টা চিটে খেলিবলৈ মন আছে কিন্তু সময়ে ক'ব কি আমি কেনেকৈ পলিচি ল'ম আমি কেনেকৈ আণ্ডাৰষ্টেণ্ডিং কৰিম কেনেকৈ আমি এলায়েন্স কৰিম এইটো সব সময়ে ক'ব নাই এতিয়ালৈকে আমি অফিচিয়েলি এনেকুৱা একো আমি জ্ঞাত নহয় কিন্তু এতিয়া
তেনেকুৱা কোনোবা অস্ত্ৰ লোৱা কিবা লোৱা এনেকুৱা পৰিৱেশ নাই চবে শান্তি বিচাৰিছে 30-40 বছৰ সংগ্ৰামত আমি বহুত পালোঁ বহুত হেৰালোঁ আৰু এতিয়া আমি জংঘলত থাকি নহয় সমাজৰ মাজত থাকি সমাজ সেৱা কৰিব লাগে সমাজত বহুত দুখ দুৰ্যোগ আছে সমস্যা আছে এইবিলাক দূৰ কৰিব লাগে গতিকে কোনোবা যদি এতিয়া তেনেকুৱা চিন্তা কৰিছে মই আহ্বান কৰিম যে তেখেতসকলে এইটো কৰিব নালাগে সমাজৰ মাজত থাকি তেখেতসকলে ৰাজনৈতিকভাৱে পাৰে অৰ্থনৈতিকভাৱে পাৰে সামাজিকভাৱে পাৰে যেনেকৈ পাৰে সমাজৰ নেতৃত্ব দিব লাগে সেইটোহে মই আহ্বান